আজি শ্ৰী সঞ্জীৱ মীৰৰ লিখনিৰ, শ্ৰী সঞ্জীৱ মীৰৰ কবিতাৰ আজিৰ কবিতাৰ শিৰোনাম জগতৰ বান্ধন মায়াহৰ পৰম বন্ধু। পাৰ্ট 1। মোৰ বন্ধু বহু সীমাহীন, কিন্তু মোৰ প্ৰকৃত বন্ধুৰূপে মোৰ মাতৃ, মোৰ জনমদাত্ৰী, কেৱল মোৰ জীৱন জননী। এওঁৱেই মোৰ প্ৰথম গৱেষক, এওঁৱেই মোৰ প্ৰথম উদ্ভাৱক, প্ৰথম প্ৰচাৰক, বিশ্বৰ প্ৰথমগৰাকী বৈজ্ঞানিক তথা এওঁৰ শৰীৰৰ উত্তাপত উৎপত্তি হোৱা মই এক উৎস, মই এক অংশ। বিশ্বৰ আন কোনো নাই যি মোক বুজি পায়, যি মোক প্ৰতি সমস্যাৰ পৰাই নিচুকায়। ক'ত পাম এনে মৰমীয় পূজনীয় আই? তেখেতৰ ঈশ্বৰৰ ভক্তি শক্তি বলতেই আজি মোৰ এই জীৱন। তেখেতৰ কৃপাতেই প্ৰত্যেক পুত্ৰই, প্ৰত্যেক সন্তানে বিশ্বৰ নানান প্ৰশ্ন, মই কোন, মই ক'ৰ পৰা আহিলো, মই কোন দিশে গতি কৰিম, মোৰ কৰ্তব্য কি, মই মানৱ জাগৰণৰ অৰ্থে কৰিম কি, এনে মায়াহে ভৰা অনুসন্ধানৰ সন্ধান দিলে জগতৰ মায়াসমূহৰ বিষয়ে। তেখেতে প্ৰকৃত মানৱ ৰূপ দিলে, নিজ সা-সংস্কৃতিৰ জ্ঞান দিলে, ৰীতি-নীতিৰ পাঠদান কৰিলে, শিকালে শুদ্ধ হোৱাৰ কথা, শিকালে শান্ত হোৱাৰ কথা, শিকালে নিজ সভ্যতা পালন কৰা, শিকালে নিজৰ ভৰিত থিয় হোৱাৰ কথা, শিকালে মায়া-মোহে ভৰা জগতৰ লেঠা, যাক লৈ মানৱ জাতিৰ ব্যথা, যি কৰিলে এই অপবিত্ৰ শৰীৰটিক পাপমুক্ত, দিলে ঈশ্বৰৰ নানান জ্ঞান, দিলে মোক নৰপি জীৱন দান। মোৰ বন্ধু বহু সীমাহীন, কিন্তু মোৰ প্ৰকৃত বন্ধুৰূপে মোৰ মাতৃ, কেৱল মোৰ জনমদাত্ৰী, কেৱল মোৰ জীৱন জননী। আৰু কিনো কম পৰম বন্ধুৰূপে মাতৃৰ বিৱৰণ, সীমাহীন এই বিৱৰণ, যি নিজে আধৰুৱাকে খায়, কিন্তু মোক পেট ভৰাই খুৱায়, যি নিজেই মাটিত শুই, কিন্তু মোক বিচনাত শুৱায়, যি দিন হাজিৰা কৰিব, নানা কষ্ট সহিব, কিন্তু মোক আনন্দময় এক বিনন্দীয় স্থানৰ সন্ধান দিব। এখেতেইতো মোৰ পৰম বন্ধু, এখেতেইতো মোৰ পৰমাত্মা। মোৰ বন্ধু বহু সীমাহীন, কিন্তু মোৰ প্ৰকৃত বন্ধুৰূপে মোৰ মাতৃ, কেৱল মোৰ জীৱন জননী, মোৰ জনমদাত্ৰী।